তেওঁলোকে কৰিলে হয় লীলা আৰু আমি কৰিলে কেলা কয় ঢিলা। বেকা বেকি নহয়, একদম চিধাকৈ কথা কওঁ। অঁ হয়, চিধাকৈ কওঁ ন। मैं पागल नहीं हूँ भैया, हमारा दिमाग खराब है। এতিয়া চাব দেই ৰাইজ, মই কৰ্মসূত্ৰে চহৰত থাকোঁ। লকডাউনৰ বাবে ঘৰলৈ আহিলোঁ, মানে গাঁৱলৈ আহিলোঁ। আৰু মোৰ গাত অলপ জ্বৰ থকাত মই ক'ভিড টেষ্ট কৰিলোঁ, পজিটিভ হ'ল। লগতে মোৰ ককাইদেউ হ'ল আৰু মোৰ লগত থকা ৩-৪জনৰ পজিটিভ ওলালে। আৰু তাৰ বাবে বোলে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ বদনামী মই। চাব কথাটো, তেনেকুৱা কৰিব নাপায় নহয়। মই বাৰু ক'ভিড বিলাবলৈ গাঁৱলৈ আহিছিলোঁ নেকি? আৰু বিভিন্ন ধৰণে মানুহবিলাকে কথা কিছুমান কৈ আছে, বিভিন্ন ধৰণে কথা কৈছে। তেনেকৈ ক'ব নাপায় নহয়, হয় নাই কওকচোন কথাটো? কৰোণাৰ কাৰণে কি হৈ গ'ল মানুহৰ মনবোৰ, সমাজখন। আপোনালোকে কিন্তু তেনেকুৱা কেতিয়াও নকৰিব। মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে কেতিয়াও নকৰিব। বুজাই বুজিব শ্যামন্তমণি, নোখোৱাই কি বালডাল বুজিব আম ফুটনি। নাই, তই পগলাই হৈছ। তই আৰু মোৰ মূৰটো নাখাবি, বুজিছ? মালৰ লগত মই মুৰিগণ্ডাটো নাখাওঁ। এই বুট কেইটামান লৈ আন, আৰু মাল আছে, খাম দুইটা।